গোলাঘাটত শিশু শিল্পীৰ দ্বাৰা দুহাৰ আৰু ভাওনা প্ৰদৰ্শন। গোলাঘাট গাড়ীগাঁও তিনিআলিৰ ৰাজহুৱা নামঘৰত সমূহ খেলৰ ৰাইজৰ সহযোগত আৰু নীলকণ্ঠ সাংস্কৃতিক মঞ্চৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিশু শিল্পীসকলৰ দ্বাৰা দুহাৰ আৰু শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয়। শিশু শিল্পী নীল আকাশ দত্ত, পাৰ্থপ্ৰতিম গগৈ, পাৰ্থপ্ৰতিম বৰা, প্ৰিয়মজিৎ গগৈ, হিমাংশু ৰাজখোৱা, পল গগৈৰ লগতে দেৱাংগনা দত্তৰ দুহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ভূপেন সিং টেৰাঙৰ দুহাৰ তত্বাৱধানত অনুষ্ঠিত মহাপুৰুষীয়া ভাওনা ভাগিত অভিনয় পৰিচালনা অজিত বৰা আৰু বিমান শইকীয়াৰ। নীলকণ্ঠ সাংস্কৃতিক মঞ্চৰ মহিলাসকলৰ উদ্যোগত অনুষ্ঠিত শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা মহাপুৰুষীয়া সৃষ্টিৰাজি ভাওনা জীয়াই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক শলাগ লৈছে সচেতন মহলে। আজি প্ৰায় দুমাহজোৰা কাৰ্যসূচী নীলকণ্ঠ সাংস্কৃতিক গোষ্ঠীয়ে লৈছিলে আৰু তাৰ বাবে সৰু সৰু কণ কণ মইনামণিসকলক মোৰ দুহাৰ অংশ শিকাবৰ বাবে মোক দায়িত্ব অৰ্পণ কৰিছিলে। আজি দুমাহৰ অন্তত সমূহ কণ কণ মইনামণিসকলক আমি আমাৰ সামান্য জ্ঞানেৰে যিখিনি শিক্ষা দিলোঁ তাৰে আজি ইয়াত পৰিৱেশন কৰিব। আজি ভাল লাগিছে। আজি ইমানখিনি ৰাইজ, ইমানখিনি মানুহে কণ কণ মইনামণিসকলক লগত লৈ ওলাই আহিছে, তেওঁলোকক সাহস দিছে, প্ৰেৰণা দিছে। এনেদৰে আমাৰ অসমীয়া জাতিৰ সংস্কৃতিৰ, ভাওনা সংস্কৃতিৰ গোটেই গুৰুজনাৰ সৃষ্টিৰ আজি কণ কণ মইনামণিসকলৰ অন্তৰত যি বীজ অংকুৰিত হৈছে, সেই বীজে ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হ'ব, ভৱিষ্যতলৈকে সেয়া প্ৰসাৰিত হৈ থাকিব আৰু ইয়াৰ যোগেদি এখন সুস্থ সবল সমাজ গঠনৰ বাবে যি অৰিহণা, সেইখিনি অৰিহণা যোগাব। আশা কৰোঁ ভৱিষ্যতে এই কণ কণ মইনামণিসকলে আৰু আগবাঢ়ি যাওক, তাৰে কামনা কৰি সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ মেগনেট, NE।